নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বিদ্যুৎ। আজি আমি কথা পাতিম ভাৰতৰ সকলোতকৈ ডাঙৰ ৰাজনৈতিক পাৰ্টিৰ হিষ্ট্ৰী বিষয়ে, যিটো পলিটিকেল পাৰ্টিত বৰ্তমান 18 বেছি মেম্বাৰ আছে। আপুনি ভাবিছে চাগে কোনটো পলিটিকেল পাৰ্টিৰ হিষ্ট্ৰী কথা পাতিম। আজি আমি কথা পাতিম ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ বিজেপিৰ হিষ্ট্ৰী বিষয়ে। ভাৰতৰ 29খন ৰাজ্যৰ ভিতৰত 13খন ৰাজ্যত বিজেপি মেজৰিটি গভৰ্ণমেণ্ট আৰু 4খন বেলেগ ৰাজ্যত বিজেপি ছাপোৰ্টেড গভৰ্ণমেণ্ট। আপোনাৰ চাগে জানিব মন যায়নে আপোনাৰ প্ৰিয় পাৰ্টিটোৰ বিষয়ে? যদি আপোনাৰ বিজেপি প্ৰিয় পাৰ্টি হয় তেতিয়াহ'লে ভিডিঅ'টোত লাইক এটা কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, এইটো পাৰ্ট 1951 চনৰ 21 অক্টোবৰত ডক্টৰ শ্যামপ্ৰসাদ মুখাৰ্জীয়ে RSSৰ জৰিয়তে BGS গঠন কৰে। BGSৰ সম্পূৰ্ণ অৰ্থ হৈছে ভাৰতীয় জনসংঘ। শ্যামপ্ৰসাদ মুখাৰ্জী ইয়াৰ আগতে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ এছেম্বলি মেম্বাৰ আছিল। লগতে জৱাহৰলাল নেহৰুৰ ফাৰ্ষ্ট কেবিনেটত মিনিষ্ট্ৰী অৱ ইণ্ডাষ্ট্ৰী এণ্ড ছাপ্লাইৰ মিনিষ্টাৰ আছিল। কিন্তু 1951 চনত হোৱা নেহৰু লিয়াকত পেক্টৰ বিৰোধৰ বাবে তেওঁ নিজৰ পদৰ পৰা ৰিজাইন কৰে। ঠিক সেই সময়তে ভাৰতীয় জনসংঘ অৰ্থাৎ BGSৰ ফাউণ্ডাৰ হয় আৰু প্ৰথম প্ৰেছিডেণ্ট হয়। সেই সময়ত এই নৱগঠিত পাৰ্টিটোৰ লক্ষ্য আছিল স্বাধীন ভাৰতত হিন্দুসকলৰ কালচাৰেল আইডেণ্টিটিক সুৰক্ষিত কৰাৰ লগতে কংগ্ৰেছ আৰু মুখ্যভাৱে জৱাহৰলাল নেহৰুৰ প্ৰাইভেট মুছলিম লীগৰ পলিচিৰ বিৰোধিতা কৰা। আৰু তেওঁলোকে লগতে দাবী কৰিছিল জম্মু আৰু কাশ্মীৰক ভাৰতৰ লগত পুনৰ একত্ৰীকৰণ কৰা। কিন্তু সেই সময়ত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ দপদপনি আছিল। সেই সময়ত হোৱা সাধাৰণ নিৰ্বাচনত BGS অৰ্থাৎ ভাৰতীয় জনসংঘই কেৱল মাত্ৰ 3খন আসনহে দখল কৰিব পাৰিলে। 1953 চনত শ্যামপ্ৰসাদ মুখাৰ্জীৰ মৃত্যুৰ পিছত পণ্ডিত দীনদয়াল উপাধ্যায় BGSক এক নতুন দিশত আগুৱাই নিয়ে। 1967 চনত জেনেৰেল ইলেকশ্যনত BGSে 35খন আসন দখল কৰিবলৈ সক্ষম হয় আৰু লোকসভাৰ তৃতীয় লাৰ্জেষ্ট পাৰ্টি হিচাপে নামাকৰণ কৰা হৈছিল। জনসংঘই নন কংগ্ৰেছ এফিলিয়েটেড ৰিজনেল পলিটিকেল পাৰ্টিছৰ লগত মিলি মিত্ৰজোঁট গঠন কৰে। তাৰ পিছত BGSে বিহাৰ, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশত মিত্ৰজোঁটৰ চৰকাৰ বনায়। সেই সময়ত অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদভানী আৰু য়ং লিডাৰসকলে BGSত জইন হয়। 1968 চনত দীনদয়াল উপাধ্যায়ৰ মৃত্যুৰ পিছত অটল বিহাৰী বাজপেয়ী BGSৰ প্ৰেছিডেণ্ট হয়। সেই সময়ত ইউনিফৰ্ম চিভিল কোডৰ গঠন, গৰু হত্যা বন্ধ কৰা আছিল BGSৰ মুখ্য লক্ষ্য। 1975 চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ইমাৰ্জেঞ্চি এলাৰ্ট ঘোষণা কৰে। অন্য দলৰ লগত মিলি BGSেও ইয়াৰ বিৰোধী আন্দোলন কৰে। এই আন্দোলনত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ চৰকাৰে BGSৰ নেতাসকলক জেলত ভৰাই থয়। 1977 চনত ইমাৰ্জেঞ্চি এলাৰ্ট আঁতৰোৱাৰ পিছত ফ্ৰেছ জেনেৰেল ইলেকশ্যন পাতে। BGSে অন্য পলিটিকেল পাৰ্টি যেনে ছ'চিয়েলিষ্ট পাৰ্টি, কংগ্ৰেছ ও ভাৰতীয় লোকদল আদিৰ লগত মিলি জনতা পাৰ্টিক জন্ম দিয়ে। পৰিস্থিতিৰ ফলত একগোট হৈ জন্ম হোৱা পাৰ্টিটোৰ মুখ্য উদ্দেশ্য হ'ল ইন্দিৰা গান্ধীৰ কংগ্ৰেছ চৰকাৰক হেৰুৱাই বেদখল কৰা। এই জেনেৰেল ইলেকশ্যনত জনসংঘই 93খন আসন দখল কৰে। জনসংঘই অটল বিহাৰী বাজপেয়ীক মিনিষ্ট্ৰী অৱ এক্সটাৰ্নেল এফেয়াৰ্ছৰ পদত নিযুক্তি দিয়ে। আকৌ 1980 চনত জেনেৰেল ইলেকশ্যন হয় আৰু তাত জনতা পাৰ্টিয়ে ভাল পাৰফৰ্ম দিব নোৱাৰিলে, কেৱল 31খন আসন দখল কৰিলে। তাৰ পিছত 1980 চনৰ এপ্ৰিল মাহত এখন মিটিং হয়। BGS আৰু RSSৰ দুয়োটাৰে আইডিঅলজি একে হোৱাৰ বাবে BGSৰ মেম্বাৰসকলে আলোচনা কৰে যে তেওঁলোকে ডুৱেল মেম্বাৰশ্বিপটো এৰিব লাগিব। তাৰ পিছত RSSৰ লগত মিলি ডুৱেল মেম্বাৰশ্বিপ এৰি 1980 চনৰ 6 এপ্ৰিলত BJPক জন্ম দিয়া হয়। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক এটা কৰিবলৈ নাপাহৰিব। অতি সোনকালে পাৰ্ট 2 আহি আছে।